KokaDeuta Aru Naati Lora. Tinijon Deka Pandit. এসময়ত অসমৰ উজনি ফালৰ তিনিজন ডেকাই নৱদ্বীপত পঢ়ি পণ্ডিত হৈ ঘৰলৈ উভতি আহিছিল। বাতে বাতে আহি থাকোতে তেওঁলোকে এদিন মহৰ খোজ এটা দেখা পালে। এজনে ক'লে, এইটো এজনী মাইকী মহৰ খোজ। আন এজনে ক'লে, মহজনী গাভিনী। তৃতীয়জনে মাত লগালে, মহজনে এইমাত্ৰ এটা পোৱালি প্ৰসৱ কৰিছে। তেওঁলোকৰ কথা সঁচা নে মিছা জানিবৰ নিমিত্তে তিনিওজনে মহৰ খোজে খোজে গৈ মহজনী পাই দেখিলে যে সকলো সঁচা। এই মহজনী এজন ৰজাৰ। 3 দিনমানৰ আগৰে পৰা মহজনী হেৰাইছিল। ৰজাই মহ বিচাৰিবৰ নিমিত্তে কেইটামান মানুহ পঠাই দিছিল। মানুহকেইটাই বিচাৰি আহি হেৰুৱা মহজনী আঁতৰৰ পৰা দেখি তাইৰ ওচৰ চাপিল। আৰু 3জন মানুহে মহজনী বেৰি থকা দেখি মহে সৈতে তেওঁলোকক চোৰ বুলি ধৰি লৈ গ'ল। সিহঁতে মহজনী খুটিত বান্ধি তেওঁলোক তিনিওকো মহ চোৰ বুলি ৰজাৰ আগত দিলেগৈ। ৰজাই সোধপোছ নোহোৱাকৈয়ে তেওঁলোকক বন্দীশালত থবলৈ আদেশ দিলে। বন্দীশালত থাকোতে তিনিওজনে এইদৰে কথা বাৰ্তা হ'বলৈ লাগিল। হেৰা, ই নহয় সিহে। কিয় সি হোৱা হ'লে তেনে কৰিলেহেঁতেন নহয়? তেনে সি কৰা নাইনো কি? বন্দীশালৰ ৰখীয়াবিলাকে এই কথা শুনি থাকি ৰজাক লগাই দিলেগৈ। ৰজাই তেওঁলোকক মতাই নি সুধিলে, তোমালোকে বন্দীশালত থাকোতে ই নহয় সিহে, সি হোৱা হ'লে তেনে কৰিলেহেঁতেন নহয়? তেনে কৰা নাইনো কি বুলি কি কৈছিলা হওক? মোৰ আগত ভাঙি ক'ব লাগে, নহ'লে তোমালোকৰ মূৰ কটা যাব। ৰজাৰ এনেকুৱা কথা শুনি তেওঁলোকে ভাবিলে, আমি এনেও মৰিম তেনেও মৰিম, হেন জানি সকলো কথা ভাঙি কোৱাই যাওক। মহাৰাজ, মই কৈছিলোঁ যে ই নহয় সিহে, তাৰ অৰ্থ এই যে এই দেশৰ ৰজাজন মানুহ নহয় গৰুহে। মহাৰাজ, মই কৈছিলোঁ বোলো সি হোৱা হ'লে তেনে কৰিলেহেঁতেন নহয়, অৰ্থাৎ গৰু হোৱা হ'লে ঘাঁহ খালেহেঁতেন। মহাৰাজ, মই কৈছিলোঁ যে তেনে সি কৰা নাইনো কি, তাৰ অৰ্থ এই যে ঘাঁহ খোৱা নাইনো কি। ইয়াকে কৈ তিনিওজন মনে মনে থাকিল। ৰজাই আকৌ সুধিলে, তোমালোকেনো কি বাবে মোক গৰু পাতিছিলা? তাৰ সহজ উত্তৰ দিব পাৰিলে তোমালোকৰ প্ৰাণ ৰক্ষা পৰিব, নহ'লে তিনিও কটা যাবা হওক। মহাৰাজ, আমি তিনিওটি বামুণৰ ল'ৰা। ভাতিৰ নৱদ্বীপত কেইবাবছৰো নানান সংস্কৃত শাস্ত্ৰ পঢ়ি পণ্ডিত হৈ আহিছোঁ হওক। বাটত আহি থাকোঁতে কালি ৰাতিপুৱা এটা মহৰ খোজ দেখি মই ক'লোঁ, এইটো এজনী মাইকী মহৰ খোজ। এওঁ ক'লে মহজনী গাভিনী। এওঁ ক'লে মহজনীয়ে এইমাত্ৰ মতা পোৱালি এটা প্ৰসৱ কৰিছে। পাছে মহাৰাজ, আমাৰ বিদ্যা বুদ্ধিৰ পৰিচয় ল'বৰ নিমিত্তে মহৰ খোজে খোজে তিনিও গৈ মহজনীয়ে অলপ আগতে এটি মহৰ পোৱালি জগোৱা দেখি আমাৰ কথা সঁচা হ'ল বুলি ভাবি আমি মনত ৰং পাই অলপ পৰ মহজনী আৰু পোৱালিটো চাই ৰৈ আছোঁ। তেনেতে মহাৰাজে মহজনী বিচাৰি পঠিওৱা মানুহকেইটা তাতে ওলালগৈ আৰু মহজনীৰে সৈতে আমাক মিছাকৈয়ে চোৰ বুলি ধৰি লৈ আহিল। মহাৰাজেও একো বিচাৰ নকৰাকৈ আমাক বন্দীশালত থোৱালে। সেইকাৰণে আমি কৈছিলোঁ হওক যে যি ৰজাই দুখ বিচাৰ নকৰাকৈ দণ্ড দিয়ে সেই ৰজা মানুহ নহয় গৰুহে। তেতিয়া ৰজাই লাজ পাই ক'লে, হয় অৱশ্যে, এইটো মোৰ অবিচাৰ হৈছিল। মই এতিয়াৰ পৰা সোধপোছ নোহোৱাকৈ কেতিয়াও দণ্ড নিদিওঁ। এই বুলি ৰজাই তেওঁলোক তিনিওকে নিজ নিজ ঘৰলৈ বিদায় দিলে আৰু ঘৰৰ পৰা উভতি আহি তেওঁৰ সভাত বৃত্তিবিধান লৈ থাকিবলৈ মাতি পঠালে।